নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। মই আজি এটা নতুন ভিডিঅ' দেখুৱাব ওলাইছোঁ। আহকচোন তেন্তে চাই লওঁ। হয়, আপোনালোকে ছবিখন চাই ধৰিব পাৰিছে চাগে। হয়, ভেলাঘৰৰ ইয়াতে নিৰ্মাণ কৰি থকা হৈছে, অৰ্থাৎ বনাই থকা হৈছে। ভেলাঘৰৰ প্ৰস্তুতি বৰ্তমান তুংগত চলি আছে। হয়, এনেদৰে দৈয়াং বেলগুৰি গাঁৱৰ এটা পৰিয়াল, অৰ্থাৎ আমাৰ পৰিয়াল হয় এইটো, আৰু আমাৰ পৰিয়ালটো বহুত ডাঙৰ হয়, আৰু এই পৰিয়ালটোৱেই এনেদৰে প্ৰস্তুতি চলাই আছে। প্ৰায় 12টামান ফেমিলি আছে আমাৰ পৰিয়ালটোত। গতিকে সকলোৱে এনেদৰে মিলি জুলি ভেলাঘৰ বনাই থকা হৈছে, আৰু কণ কণ ল'ৰা ছোৱালীবোৰো এনেকৈ আহিছে, কামত লাগি আছে সকলোৱে, আৰু কিছুৱে এনেকৈ খেলি আছে, খেলা ধূলা কৰিছে ইয়াতে, আৰু কামত লাগি আছে। বৰ্তমান ভেলাঘৰৰ প্ৰস্তুতি তুংগত চলি আছে। গতিকে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। এনেদৰে সকলোৱে কামত লাগি আছে। এনেদৰে সকলোৱে কণ কণ ল'ৰা ছোৱালীবোৰ এনেদৰে খেলা ধূলা কৰি আছে, লগতে কাম কৰিছে। গতিকে সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে, আৰু এনেদৰে সকলোৱে ব্যস্ত হৈ আছে। সকলোবোৰ ব্যস্ত হৈ আছে কামত, আৰু যিহেতু উৰুকা নিশা সকলোৱে মিলিজুলি এসাঁজ খাম বুলি ভাবিছে, আৰু এনেদৰে পৰম্পৰা ৰক্ষা কৰিব বিচাৰিছে। গতিকে চাই থাকিব এনেদৰে। গতিকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। এনেকৈ ওচৰতে কলগছ আছে, কলপাতবোৰ এনেকৈ কাটি আছে ওপৰত দিবৰ কাৰণে, ভেলাঘৰৰ ওপৰত দিবলৈ। আৰু ওচৰতে বাঁহ আছে, কিছু মানে বাঁহ কাটিবলৈ গৈছে ভেলাঘৰৰ বাবে। এনেকৈ সকলোৱে কামত ব্যস্ত হৈছে, কাৰো কথা পাতিবৰ সময় নাই। গতিকে মাজত মাত্ৰ কেইটামান মুহূৰ্ত আছে। গতিকে ভেলাঘৰৰ প্ৰস্তুতি তুংগত চলি আছে, আৰু কণ কণ শিশুসকলে এনেদৰে খেলা ধূলা কৰিও আছে। গতিকে এনেকৈ নাৰিকলৰ পাতবোৰ কাটি দিয়া হৈছে এনেকৈ, আৰু এই পাতবোৰ আমি ভেলাঘৰৰ ওপৰত দিবৰ কাৰণে ব্যৱহাৰ কৰিম। আৰু এনেদৰে ওপৰত আমি এনেদৰে ভেলাঘৰৰ ওপৰত দি দিছোঁ নাৰিকলৰ পাতবোৰ, আৰু বৰ্তমান প্ৰস্তুতি তুংগত চলি আছে। মাজত মাথো কেইটামান মুহূৰ্ত আছে। গতিকে এনেকৈ আমি, আৰু এটা পৰম্পৰা আছে চুৰ কৰা। গতিকে জেওৰাবোৰ বৰ্তমান চুৰ কৰি আনিছে, আনি ভিতৰত ৰাখি থোৱা হৈছে। আৰু এটা কথা, আমি ইয়াতে গেছৰ ব্যৱহাৰ নকৰোঁ, আমি খৰিৰ ব্যৱহাৰ কৰিম। ইয়াতে খৰিত আমি সকলোবোৰ বনাম। ইয়াতে হাঁহ, কুকুৰা, মাছ সকলো থাকিব, আৰু
গতিকে প্ৰস্তুতি বৰ্তমান তুংগত চলি আছে এনেকৈ সকলোৱে এনেদৰে কামত ব্যস্ত হৈ আছে গতিকে মোৰ চেনেলটো লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব এয়া হৈছে জেউৰাবোৰ এনেকৈ আনি ৰখা হৈছে আৰু এনেদৰে আমাৰ প্ৰস্তুতি তুংগত চলি আছে গতিকে মই সম্পূৰ্ণ দৃশ্য দেখুৱাম উৰুকাৰ নিশা গতিকে মোৰ পিছফালে মেজিও বনাই থকা হৈছে আজিলৈ ধন্যবাদ বাই বাই